हेलो गाइस কি ক'ব আপোনালোকৰ আশা কৰোঁ আপোনালোক সবে ভালে আছে আমি আল্লাহৰ ৰহমতে সবে ভালে আছো সো গাইস আজি ৰাতিপুৱা ওলাইছো ফুৰিবলৈ যাম বুলি তো আমি হেৰিত গৈ আছো কনাকালৈ যাম আমি মানে সবলে আহি মানে ৰাতিপুৱা মানে খাই আহিছো তথাপি অকমান চাটা লৈ আহিছিলো ইয়াতে অকমান সবে ৰখি পেলে মানে অকমান চাটা খালো কাৰণ ৰখাৰ কাৰণটো হৈছে আমাৰ আৰু এটা গাড়ী আহি আছে হিয়তো অকমান কিবা প্ৰব্লেমৰ কাৰণে দেৰি হৈছে সেইকাৰণে অকমান ৰখিছো আমি তাতে চাটা খাই এতিয়া আমি কনাকা মানে গেটৰ ভিতৰত সোমালোৱে আহি পালো আমি গৈ আছো এইটো ৰেহনুমা লামিয়া সো গাইস এইফালে মামা গ'ল মামি আমি এতিয়া সবে মিলি ইয়াত মানে এতিয়া টিকেট কাটিব লাগিব মানে টিকেটটো কাটি লওঁ আপোনালোক চাই থাকক কাৰণ মই বেছি দেখাব নোৱাৰিম মানে টিকেটটো কাটালৈকে আপোনালোকক দেখাব পাৰিম আৰু ভিতৰত সোমালৈকে আৰু বাকি যিখিনি আছে মই নেক্সট ভিডিঅ'ত দেখাম প্লিজ নেক্সট ভিডিঅ'টো চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু মোক ফলো কৰিব তো গাইস ইফালে মামা আৰু পুলিচে মানে টিকেট কাটিলে ইয়া টিকেট পাই গৈছে এতিয়া আমি দিলো আৰু মানে এতিয়া সোমাম আৰু আমি সোমালো তো গাইস নেক্সট ভিডিঅ'ত মই দেখাম কনাকা ভিতৰত কি কৰিলো নকৰিলো ভিডিঅ'টো প্লিজ চাব ভাল লাগিলে লাইক শেয়াৰ কৰি দিব বাই বাই